হেল্ল' মই দোস্ত গহীন গগৈ বলক ভিডিঅ'টো আজি আকৌ আৰম্ভ কৰোঁ বলক দেৰি নকৰোঁ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু বলক আৰু গৰমো ধুনীয়া হৈছে ৰ'দো ধুনীয়া হৈছে আৰু অকলে যাব লাগিব আজি এনাকালম গৈ ঘূৰি আহোঁ তাত আছে লগৰীয়া আৰু তালৈ ফোন কৰি মাতি আছে আজি অলপ বাছৰ কাৰণে প্ৰব্লেম হ'ব বাছ তেনেকৈ পাবলৈ নাই কিন্তু অটো পাবলৈ দিগদাৰ হ'ব আজি অটো পাম নাই নহয় চাওঁ যদি অটো পাওঁ অটোত যাম আৰু মই অটো এখন পাই গৈছোঁ বৰ্তমান এতিয়া অটোত যাম সেইটো KSRTC বাছ পাই গ'লোঁ অটো উঠি ল'লোঁ আৰু অটো উঠি যাবলৈ লৈছোঁ অলপ আৰম্ভ কৰোঁ আৰু ৰুমৰ ওচৰৰ পৰা ল'লে ইয়ালৈকে KSRTC বাছ ষ্টেণ্ডলৈকে 45 টকা কিন্তু একো নাই কিন্তু 40 টকা উঠিছিলে মিটাৰত কিন্তু 45 টকা ল'লে একো নাই ইয়ালৈকে যেতিয়া থৈ গ'লি মোক সেইটো কোনো প্ৰব্লেম নাই এতিয়া মই আহিছোঁ KSRTC বাছ ষ্টেণ্ডলৈ তাৰপৰা নামি কিনে অটোৰ পৰা নামি কিনে এতিয়া অকণমান খোজকাঢ়ি যাবলৈ 2 মিনিট লাগিব 2 মিনিটো নালাগে আৰু মই বাছত পাই গ'লোঁ বাছত বহি ল'লোঁ কিন্তু বাছ যাবলৈ অকণমান টাইম লাগিব এইবিলাক চৰকাৰী বাছে টাইমমতে চলিব আৰু মই ছিটটো পাই গ'লোঁ বৰ্তমান বাছৰ ছিটটো বহিছে আৰু এতিয়া আমি পাই গ'লোহি এনাকালম কুচি মেনকা পাই গ'লোহি আৰু মই আৰু আমাৰ সকাই আহিছোঁ আমি দুজন অলপ আগুৱাই যাওঁ আৰু দেৰি নকৰোঁ তাৰ পৰা আকৌ যাম এতিয়া বন্ধু এটাৰ ওচৰত তোমাৰ আহি পাই গ'লোঁ মেনকাৰ পৰা এতিয়া যাম আকৌ এতিয়া পাব্লিক বাছ ষ্টেণ্ডৰ পাব্লিক বাছ ধৰি কিনে আকৌ গৈ আছোঁ বলক আপোনালোকো চাই থাকক আৰু চাওক জেগাবিলাক কিমান ধুনীয়া আছে বলক আমি ৰাস্তাটো সিপাৰ পাৰ হ'ব লাগিব আৰু দেৰি নকৰোঁ পাৰ হৈ যাওঁ আৰু গাড়ী আহি আছে ইপিন চাব নোৱাৰি দিগদাৰ আছে নহ'লে আৰু আহি আছোঁ পাব্লিক বাছ ষ্টেণ্ডত বাছ পাওঁ চৰকাৰী বাছ পাওঁ চাওঁ তাতে সিমানটো ময়ো চিনি নাপাওঁ জেগাবিলাক বলক বাছ এখন আহিছে বাছখনত সুধি চাওঁ আৰু আহি আছোঁ এতিয়া আমি গোটেই সাগৰ পাবলৈ বলক দেৰি নকৰোঁ সাগৰ পাবলৈ যাওঁ আৰু এয়া চাই লওক বেক চাই দিওঁ গৈ আছে আগত আৰু পিছত মই গৈ আছোঁ চাওক জেগাটো কিমান ধুনীয়া জেগাটো ঠাণ্ডা হাৱা মাৰি আছে আৰু বঢ়িয়া লাগিছে চাওক সাগৰৰ মাজত আহি সাগৰৰ পাত বঢ়িয়া জেগাটো ঠিকে আছে আহিছোঁ আমি ককাই আৰু মই মিলি কিনে চাওক ছাইডত সাগৰ আছে আৰু ছাইডত বহিবলৈ কিমান ধুনীয়া ছিট আছে চাওক এই চাইডে চাওক কিমান ধুনীয়া জেগা আছে বহিব আৰু এইটো চাওক বহিবৰ কাৰণে কিমান ধুনীয়া জেগা আছে দেখা যাব পাওঁ ধুনীয়া বতাহ মাৰি আছে আৰু বঢ়িয়া লাগিছে জেগাটো আপোনালোকে চাই থাকক ভিডিঅ'টো দেৰি নকৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু লগতে চাইডত পাব বেল আইকনটো দবাই দিয়ক আৰু চব কিমান ধুনীয়া ফুল গছ আছে কিনাৰত চাওক ওপৰত উঠি যাব কিমান ধুনীয়া এইটো দিছে সুবিধা চাওক তলত নলা আছে ওপৰেদি পাৰ হৈ যাব উঠি যাব চাওক উঠি গৈছে আমি এতিয়া বৰ্তমান উঠি আহিছোঁ চেল্ফি এটা লৈ লওঁ হয়
বঢ়িয়া আৰু এটা চেল্ফি লৈ লওঁ চাওক কিমান ধুনীয়া চাওক কিমান ধুনীয়া এটা জেগাটো পৰিৱেশটো চাওক আৰু সাগৰ পাৰত আৰু ছবিত চেল্ফি লৈ চবেই চেল্ফি লৈ আছে অঁ চালোঁ মই লগে লগে চেল্ফি উঠাইছে ৰ'বই নাই ভিডিঅ' বনাই আছোঁ ভিডিঅ' বনাই আছোঁ ভিডিঅ' বনাই আছোঁ কৈছোঁ সাগৰ চাই লওক সাগৰ চব কিমান ধুনীয়া এইবিলাক এনেও কয় ফটকুচি আৰু মেনকা বুলি কয় কিছুমানে আৰু আহক আপোনালোকে এনজয় কৰক আৰু চাওক জেগাবিলাক কিমান ধুনীয়া ধুনীয়া জেগা হয় আপোনালোকে আহক চাই যাব বহুত মানুহ হয় ফুৰিবৰ কাৰণে প্ৰায় মানুহে লগ পাব অসমৰ মানুহ বহুত আহে বহুত জেগাৰ পৰা বাহিৰৰ পৰা আহে মানুহ ঘূৰিবৰ কাৰণে আৰু ফুৰিবৰ কাৰণে আৰু জেগা চাবৰ কাৰণে ফুৰিব পাৰে যাব পাৰে ঘূৰি চাব পাৰে আপোনালোকে আৰু এইবিলাক চব কিমান ডাঙৰ ডাঙৰ বোট লাগি আছে চব কিমান ডাঙৰ ডাঙৰ বোট লাগি আৰু ঘূৰিব গ'লে 50 টকা 100 টকা ল'ব আৰু একপাক ঘূৰি আহিব পাৰিব এনেকৈ গৈ পিনে বহুত দূৰৰ পৰা এনেকৈ ৰাউণ্ড মাৰি আহিব পাৰিব আৰু আহক এনজয় কৰক ইয়াত এতিয়া আমি ক'ত যাব লাগিব আৰু আগত বাছ আছে আগৰ পৰা বাছত উঠি যাব লাগিব বাছত এতিয়াতো মই ইমান জেগাত চিনি নাপাওঁ আহিছে ককাই চিনি পাওঁ ককাৰ লগতে মই গৈ আছোঁ আৰু ভিডিঅ' এডিট কৰিবলৈ সময় নাই কাৰণ ইমানেই হেৰি হৈ আছে তাৰমানে ব্যস্ততাৰ মাজত আছোঁ আৰু ভিডিঅ' এডিট কৰিবলৈ টাইম নাই যিমান পাৰে সিমান সোনকালে ভিডিঅ' এডিট কৰিব চাম আৰু আপলোড দিব বিচাৰিম আপোনালোকৰ মাজত চাই নিশ্চয় চাই ভাল পাব ভিডিঅ' বহুত জেগা মনত লগ বাছ দিছিলে বাছৰ কাৰণতে ইয়াতে আছে আপুনি ফোন এটা কৰি কিনে সুধি চাওক কোন জেগাত বাছ পায় আৰু মই ভিডিঅ' বনাই দিছোঁ অঁ হ'ব ঠিক আছে মই ফোন এটা আমি এতিয়া বৰ্তমান আহি পাই গ'লোহি লগৰবিলাক চাই লওক নমস্কাৰ আহি পাই গ'লোহি নাই কেমেৰা আগফালে কেমেৰা আছে পিছফালে কেমেৰা নাই আহি পাই গ'লে আৰু ইয়াত বেছি টাইম নকওঁ সোনকালে ওলাই ইয়াৰ পৰা যাম আৰু চাওক আহোঁতে কিন্তু অকলে আহিছিলোঁ এতিয়া চাওক আহোঁতে চব লগৰীয়া পাই গ'লোঁ মোৰ চব কেতিয়াবা হয় সেইবিলাক আছে আৰু এইকেইজন হয় আহিছোঁ আহোঁতে অকলে আহিছোঁ এতিয়া লগ বহুত হৈ গ'ল টেনশ্যন নাই এতিয়া আৰু ভয় কৰিবলৈ কোনো দৰকাৰ নাই ব'লক আগবাঢ়ি গৈ থাকোঁ